নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোক? ভালে আছে চাগে? সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি বিশেষ একো নাই, আজি নিজৰ গাঁওখন দেখুৱাম বুলি ভাবিছোঁ। পিছে বন্ধু বান্ধৱীসকল, মোৰ যদি চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে, প্লিজ মোৰ লাইক কমেণ্ট এণ্ড মোৰ চেনেলটো ভাল লাগিলে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল আইকনটো দবাই দিব। মোৰ চেনেলটো হৈছে অবিনাশ ব্লগছ এণ্ড অল মিক্স এণ্ড মিউজিক লাইব্ৰেৰী। আহকচোন আজি আমাৰ গাঁওখনলৈ যাওঁ, সুন্দৰ গাঁওখন দেখুৱাওঁ। এইটো মোৰ ঘৰ, এইখন স্কুল, কাষতে ট্ৰেন্সফৰ্মাৰ। আহক চাওকচোন ৰাস্তা ঘাটবোৰ কিমান বেয়া হৈছে, চাই লওক। এই ৰাস্তা ঘাটবোৰ দেখিবলৈ হৈছে, ৰাস্তা ঘাটবোৰ বহুত বেয়া হৈছে। আমি এতিয়া মোৰ বান্ধৱীসকল, মোৰ ফোনটো বাজি আছিল বান্ধৱীসকল, মোৰ এখন স্কুল হয়, এইটো মন্দিৰ হয় আমাৰ গাঁৱৰ। এইটো মন্দিৰ, গাঁৱৰ মন্দিৰ হয়, বহুত ডাঙৰ মন্দিৰ। বন্ধু বান্ধৱীসকল, এইটো হৈছে আমাৰ এই গাঁৱলীয়া মন্দিৰটো, বহুত ডাঙৰ মন্দিৰ হয়। ইয়াতে বহুত মানুহ আহে উৎসৱত, চাওকচোন। ফাইনেলি গাঁও আহি পালোঁ। বন্ধু বান্ধৱীসকল, মই আহি আছোঁ এতিয়া বৰ্তমান গাঁৱলৈ ফুৰি আহি আছোঁ। আজি গাঁওখন দেখুৱাবলৈ চেষ্টা কৰিম। গাঁওখন খুবেই সৰু গাঁও। বাইদেউ ভালে আছে? চাওকচোন, মোৰ বান্ধৱীজনী মাত দিছে। নাই একো নাই। আজি বান্ধৱীক লগ পালোঁ আহি। কি খবৰ? ভালে আছা চাগে? বান্ধৱীক লগত আৰু এজনী আহি আছে, সৰু ভণ্টি এজনী, তাইৰ লগত আজি মন্দিৰত যাম, মন্দিৰ চাবলৈ যাম। মই ৰখি আছোঁ ৱেটিঙত। পিছে বাৰকপাল মন্দিৰ সকলোকে দেখুৱাই আছোঁ, সকলোৱে ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব কেৱল। সেইজনীয়ে ষ্টাইল কৰি আহি আছে, আহি পোৱা নাই। তাইক ৰখি আছিলোঁ। এতিয়া আমি তিনিওৱে মানে আজি মন্দিৰ ভ্ৰমণ কৰিব যাম। আপোনালোকে চাই থাকিব, ভিডিঅ'টো শেষলৈ চাই থাকিব, বহুত আমোদজনক হ'ব, স্কিপ নকৰিব। আমি আহি বৰ্তমান পালোঁৱে, আহি আছোঁ। সেইটো এটা মন্দিৰ আৰু নেক্সট টাৰ্ণিং এটা মন্দিৰ আছে, মন্দিৰটো আহি পাম। একদম কথাত মগ্নুৰ, মানে একদম গাঁওখনৰ কথা গোটেই পাতি আছোঁ তাই। মই শুনি আহি আছোঁ। আমি আহি পাম, অলপ আছে গ'লে মন্দিৰটো পাবা। ফাইনেলি মন্দিৰ আহি পালোঁ। এইটো লাইভত আছে, এইটো ইনষ্টাগ্ৰামৰ লাইভত আছে। এই মই আহিলোঁ। পিছে হীৰামণিৰ খবৰ কি? ভাল। পৰীক্ষাটো গ'লে নোহোৱাকৈ পাছ কৰিবা, ভালে। আমিও সেই সুযোগটো পালে ভাল আছিল, কিন্তু সুযোগটো নাপালোঁ। পিছে এইখন আমাৰ গাঁও দেখিছে, মই বেক কেমেৰাত দেখুৱাই আছোঁ সকলোকে। এই আকাশখন কি ধুনীয়া এটা ৰং উঠিছে, আকাশখন কি ধুনীয়া ৰং এটা উঠিছে। আকাশখন, এই আমাৰ গাঁও, কঠীয়া ফুল ৰুলে, ধানো গজিলে। এইটো হ'ল আমাৰ মন্দিৰ, এইটো হৈছে মন্দিৰ। আমাৰ কিহৰ মাহত হয় উৎসৱ? ইয়াত মাঘী পূৰ্ণিমা হয়, মাঘৰ মাহত সকলোৱে আহিব, বহুত ডাঙৰ উৎসৱ হয় ইয়াতে। ভিতৰৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম, ভিতৰৰ ফালে। 26 মাঘত ইয়াতে উৎসৱ হয়, ইয়াতে দেখুৱাম। আহক এতিয়া বলক ভিতৰত সোমাই যাম। ভিতৰত যাম, আমি সেৱা কৰি লওঁ। বলক সোমাই গ'ল। এটা চেমেজত থৈ এতিয়া আমি ভিতৰলৈ সোমাই আহিছোঁ। ইয়াৰ ভিতৰলৈ আহি শিৱ মন্দিৰটো পালোঁ আৰু সোমাই যাম ইফালে। এইটো হৈছে আমাৰ সকলোতকৈ ডাঙৰ বাৰগোপাল মন্দিৰ। ইয়াতে ডাঙৰ উৎসৱ হয়। ইয়াতে এটা বহুত দুখৰো খবৰ গৈছে যে ইয়াতে 4-5 দিন আগত মানে মন্দিৰৰ পৰা বহুত বস্তু চুৰি কৰি লৈ গৈছে ইয়াৰ পৰা। এইটো বহুত ডাঙৰ মন্দিৰ হয়, মই দেখুৱাবলৈ চেষ্টা কৰিম এই মন্দিৰটো। এই মন্দিৰটো 26 মাঘত বহুত ডাঙৰ উৎসৱ হয়।
অভিনেতা এইটো হৈছে আমাৰ ডাঙৰ মন্দিৰ বাৰকল মন্দিৰ এইটো দেখুৱাইছোঁ সকলো এইটো হৈছে শিৱ মন্দিৰ হে সৰ্বনাথ বাবা ভোলানাথ চ' গাইজ মন্দিৰৰ পৰা ওলালোঁ এইটো হৈছে আমাৰ বাৰগোপাল মন্দিৰ বহুত ডাঙৰ আৰু ইয়াতে ডাঙৰ উৎসৱ হয় 26 মাঘত চ' সকলোৱে আহিব ইয়াতে বহুত ডাঙৰ মন্দিৰ নপ্তিপুৰা নলবাৰীৰ এখন ঠাই আহিব ইয়াতে চ' আমি যাবলৈ চেষ্টা কৰিম আৰু যেহেতু দেখিছে আন্ধাৰ হৈ আহিছে আমি এতিয়া ঘৰলৈ যাই আছোঁ কিছু অলপ দেখুৱাইছোঁ যিখিনি পাৰিছোঁ আৰু ভিডিঅ'টোত প্লিজ যিখিনি দেখা পাইছে সেইখিনি সঁচা তাৰোপৰি এই মন্দিৰটোত 4-5 দিন আগত চুৰি হৈছিল বহুত দুখজনক কাহিনী বহুত ডাঙৰ মন্দিৰ হয় চ' মাঘৰ 26 তাৰিখে সকলোৱে আহিব এইবাৰতো কৰোণাৰ কাৰণে নহ'লে চ' নেক্সট বাৰ যেতিয়া মাঘৰ 26 তাৰিখে এই উৎসৱ হৈ সকলোৱে আহিব ভাল লাগিব কাৰণ এইটো এটা বহুত ডাঙৰ ইয়াতো এটা আছে আৰু এটা ঠাইত আছে সেই ঠাইতো মই দেখুৱাবলৈ চেষ্টা কৰিম চ' এইটো হৈছে এই মন্দিৰৰ কিছু এৰি থৈছে এইটো লাইভৰ কথাত গমেই পোৱা নাই আকৌ এই লাইভৰ কথাত গমেই পোৱা নাই মোৰ কদাৰ পৰা ঘূৰিছে মই কৈছোঁ মন্দিৰৰ ফালে যোৱা এই কাৰণে মন্দিৰৰ গেটৰ পৰা ফিৰি আহিছে আহি আধা পাইছে নাই সি ভিডিঅ'টো বহুত লেজি কৰি বনায় সেইকাৰণে এৰি আহিছোঁ নাই ভিডিঅ'টো লেজি কৰি বনোৱাৰ এটাই কাৰণ মই নতুনকৈ আহিছোঁ ইউটিউবত সেইকাৰণে চ' অকল বেয়া নাপাব বন্ধ নহ'ব নতুনকৈ আহিছোঁ আৰু প্লিজ লাইক কমেণ্ট আৰু যদি এই যদি কোনোবা বন্ধু বান্ধৱী আছে প্লিজ লাইক কৰি দিব ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট কৰি দিব নাপাহৰিব ইয়াৰ পিছত মানুহ আহি আছে এতিয়া অহা গাড়ীখনৰ ল'ৰাকেইটাক বেয়া দম দিছে দম দিব পাৰিছে আকৌ ইয়াত পুলিচ হ'ব পাৰিব পুলিচৰ ট্ৰেইনিং লৈ আছে যিহেতু পুলিচ হ'ব পাৰিব ইহঁতৰ দম আছে দম দিছে ভাল লাগিছে বাৰু পিছে গাইজ লাইক কমেণ্ট দিব নাপাহৰিব আৰু আমাৰ গাঁৱৰ মন্দিৰটো মই দেখুৱাবলৈ আছোঁ সেইটো লাষ্ট মই দেখুৱাম মই মন্দিৰটো দেখুৱাবলৈ চেষ্টা কৰিম আৰু তাৰোপৰি যদি ভিডিঅ'টো বেয়া পোৱা নাই প্লিজ লাইক কমেণ্ট কৰিব নিশ্চয় কৰিব আৰু বহুতো ভিডিঅ' দেখুৱাম আৰু ভিডিঅ'টো স্কিপ নকৰিব ভালকৈ চাই যাব আৰু যদি কোনোবা ফ্ৰেণ্ড আছে ন এইৰো মোৰো তেতিয়া মানে সকলোৱে কি বন্ধু বুলি ভাবি বা তাইৰ বান্ধৱী বুলি ভাবি এই ভিডিঅ'টো চাই প্লিজ লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব আৰু গধূলিয়ে হ'ল আৰু এইটো হ'ল ভণ্টি এইবাৰ এয়া দেখিবলৈ পাইছে এয়া চাওক ইমান কষ্ট কৰি এতিয়াও ট্ৰেক্টৰে হাল বাই আছে উপায়তো নাই ন কি কৰ্ম কৰি খাব লাগিব গাঁৱলীয়া মানুহ যিহেতু আমি কৰ্মই মেইন এয়া চাওকচোন এয়া চাওক ইয়াতে দেখা নাপায় দেখা কিন্তু ইয়াতে দেখিছোঁ কি এতিয়াও মানে ট্ৰেক্টৰে হাল বাই আছে ইমান কষ্ট আমি মন্দিৰ অতিক্ৰম এৰি আহিলোঁ শেষত গাইজ আমাৰ এইটোৱে আছে ডাঙৰ মন্দিৰ যোনটো মন্দিৰ বনাই আছে চ' মই লাষ্টত মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ এইটো গাইজ আমাৰ মন্দিৰ হয় এইটো মন্দিৰ আমাৰ গাঁৱলীয়া ডাঙৰ মন্দিৰটো ইয়াতো ডাঙৰ উৎসৱ হয় মাঘৰ 5 তাৰিখ সকলোৱে আহিব আশা থাকিল সকলোৱে যাতে আহে এইটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ এইটোৱে হৈছে আমাৰ গাঁৱলীয়া ডাঙৰ গোসাঁই ঘৰ মন্দিৰ দেখুৱাইছোঁ এইটো এটা তাৰপাছত এইটো এটা আমাৰ শিৱ মন্দিৰ ইয়াতো ডাঙৰ উৎসৱ হয় শিৱৰাত্ৰি পূজা হয় ডাঙৰ চ' বন্ধু বান্ধৱীসকল আহি পালোঁ ফাইনেলি অলপ গাঁওখন ফুৰি আহিলোঁ আজি বহুদিনৰ মূৰত
আৰু আপোনালোকক যিখিনি পাৰিছোঁ ভিডিঅ' দেখুৱাবলৈ মোৰ নিজৰ গাঁওখনৰ ভিডিঅ' মই দেখুৱালোঁ থুলমূলকৈ হ'লেও। আৰু বন্ধু বান্ধৱীসকল যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব যদি মোৰ চেনেল নতুনকৈ আহিছে। আৰু যিখিনি পাৰোঁ মই সেইখিনি দিবলৈ চেষ্টা কৰিম ভিডিঅ'। আৰু সকলোৱে মৰম দিব যাতে এই মৰমত ময়ো সফল হ'ব পাৰোঁ, আপোনালোককো মই দেখুৱাব পাৰোঁ সকলো ভিডিঅ' বা ক'ত কি হয় মই এইবিলাক ভিডিঅ' দেখুৱাব পাৰোঁ। চ' বন্ধু বান্ধৱীসকল ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভাল লাগিলে প্লিজ জানে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। এতিয়া বাকী এডিটিংখিনি আছে আহিছোঁ। ধন্যবাদ।